সমাগত 2026 বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ প্ৰাক্ষণত পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত বৃহৎ দলীয় অন্তকণ্ডল দেখা দিয়াৰ ফলত দলটোত মক্ষম আঘাত হানে একাংশ দলীয় নেতৃত্বই। জিলাখনৰ একমাত্ৰ 20 নং বৈঠালাংছু বিধানসভা সমষ্টিৰ পৰা 2006 চনৰ পৰা 2016 চনলৈ একেৰাহে তিনিবাৰকৈ কংগ্ৰেছ দলৰ হৈ বিধায়ক হোৱাৰ পিছতেই পুনৰ 2016 চনতেই কংগ্ৰেছ দলক বিশ্বাসঘাতকতা কৰি দল ত্যাগেৰে বিজেপি দলৰ পৰা বিধায়ক হোৱাৰ বিষয়টোত কংগ্ৰেছ দলৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰিছিল। এই বিষয়ক কেন্দ্ৰ কৰি জিলা কংগ্ৰেছৰ এক প্ৰস্তাৱ যোগে মানসিং ৰংপিক পুনৰ কংগ্ৰেছ দললৈ প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰা নহ'ব বুলি উল্লেখ থকাৰ পিছতো পুনৰ মানসিং ৰংপিক কংগ্ৰেছ দলত যোগদান কৰাৰ সুবিধা প্ৰদান কৰাত ক্ষোভিত হৈ পৰে বহু কংগ্ৰেছ দলৰ নেতা। বহুদিনীয়া এই ক্ষোভৰ আজি উদ্গিৰণ ঘটি জিলাখনৰ শতাধিক কংগ্ৰেছ দলৰ নেতৃত্বই সমূহীয়াভাৱে কংগ্ৰেছ দল ত্যাগ কৰে, যাৰ ফলস্বৰূপে দলটোৰ উপসভাপতি সাধাৰণ সম্পাদক মণ্ডল কংগ্ৰেছৰ সভাপতি সম্পাদককে ধৰি একাংশ নেতাই আজি সমূহীয়াভাৱে ডংকা মুকামস্থিত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত পদত্যাগ পত্ৰ প্ৰদান কৰে। আৰু মণ্ডল কংগ্ৰেছো আছে আৰু ব্লক কংগ্ৰেছো আছে, প্ৰাইমেৰী কংগ্ৰেছো আছে। কিহৰ কাৰণে আমি আজি ৰিজাইন কৰিছে? কাৰণ হ'ল যে আমাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছ আমি হাইকমাণ্ডক বাৰে বাৰে আমি ৰিকুৱেষ্ট কৰিলোঁ, যিটো আমি ৰিলেশ্যন লোৱা বোলে কি আমাৰ ডক্টৰ মানসিং ৰংপি কংগ্ৰেছৰ পৰা জিকাৰ পিছত বিজেপি যোগদান কৰিলে, যোগদান কৰাৰ পিছত তাৰ জাগাত নোপোৱাৰ কাৰণে আকৌ ঘূৰি আহিলে। সেইটো আমি ৰিলেশ্যন লোৱা আছে, আকৌ আসাম প্ৰদেশ কংগ্ৰেছ কমিটি সেইটো আমি ৰিলেশ্যন এডপ্ট কৰাটো ৰিলেশ্যনটো তাত জমা কৰা আছে, মিৰুণ্ডামো দিছে। আমি এনেকুৱা মানুহ একচেপ্ট কৰিব নালাগে। হয়, একচেপ্ট কৰাৰ পিছত এতিয়া আমাৰ পুৰণা কংগ্ৰেছ পিয়ৰ কংগ্ৰেছ কাৰণেতো জাগাত নোপোৱা হৈছে। আমাৰ নতুন কংগ্ৰেছ কাৰণে জাগাত পাইছে। আৰু বৰ্তমান আমাৰ প্ৰেচিডেণ্ট আগষ্টিন সিং কাৰণে ৰিকুৱেষ্ট কৰিছোঁ, নতুন আৰু পুৰণা কংগ্ৰেছ যিটো আমি ভালকৈ বহি পেলাই আলাপ আলোচনা কৰিব লাগে, কেনে কৰিলে ভাল হ'ব, কেনে কৰিলে কংগ্ৰেছ আগুৱাই লৈ যাব পাৰিম। কিন্তু বাৰে বাৰে তাক মানে ৰিকুৱেষ্ট কৰাৰ কাৰণে সি একো ইম্পৰ্টেণ্ট নিদিয়াৰ কাৰণে আমি ৰখিলোঁ আৰু 2-3 মাহ ৰখিলোঁ, কিবা এটা ৰাস্তা দেখুৱাব নেকি, কিবা ৰাস্তা ওলাব নেকি, আমি ৱেইট কৰি আছোঁ। ৱেইট কৰাৰ পিছতো সি একো ইম্পৰ্টেণ্ট নিদিয়াৰ কাৰণে আমি আমাৰ টিম আলোচনা কৰিলোঁ। আলোচনা কৰাৰ পিছত কেনে কৰিলে ভাল হয়, কংগ্ৰেছ একো উপায় নাই, কিন্তু আমি কংগ্ৰেছ ৰিজাইন দিম। ৰিজাইন দিয়াৰ পিছত কোনটো পাৰ্টি যাব লাগে, পাৰ্টি যোৱাটো আমিতো কোনটো পাৰ্টি আমাৰ ইম্পৰ্টেণ্ট দিয়ে, কোনটো পাৰ্টি আমাক ডিছকাছ কৰে, সেইটো পাৰ্টি যাম। আমি বিজেপি যাম বুলি নকওঁ, APSLC যাম বুলি নকওঁ, EGP যাম বুলি নকওঁ, কিন্তু আমাৰ টিম আছে আজি। টিম আমি আলোচনা কৰিম, আলোচনা বহা মতে আমি কামটো কৰিম। আপোনালোকৰ যে আজি যিটো ৰিজাইন দিলে এইটো 26 নিউজ ডেস্ক ৰিপৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।